জয় হিন্দ দোস্ত আপোনাৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ সৰ্বশিক্ষা অভিযানত চাকৰি গ্ৰেড 3 গ্ৰেড 4 বাবে নতুনকৈ পদ মুকলি কৰা হৈছে আৰু ইয়াত কিমানটা পোষ্ট আছে কিমান কোৱালিফিকেশ্যন লাগিব সম্পূৰ্ণ ভিডিঅ' এই মাধ্যমেৰে দিব বিচাৰিছোঁ যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনটো পায় আৰু ইয়াত টোটেল পোষ্ট আছে আপোনালোকৰ ৭,২৫০টা পদ মুকলি কৰা হৈছে পোষ্ট নেম वार्डेन पार्ट टाइम टीचार कारण एप्लाई मोड ऑफलाइन हम और यार लास्ट डेट है 7 আগষ্ট 2025 और इतना अपनों एज लिमिट दिया मिनिमाम 18 बছৰ পৰা আপোনালোকে 50 বছৰলৈ एप्लाई কৰিব পাৰিব एप्लिकेशन फीस কোনো ধৰণৰ फीस লোৱা নহয় তাৰপিছত আপোনালোকৰ ইয়াত সিলেকশন প্ৰসেস ক'ব গ'লে আপোনালোকৰ প্ৰথমতে एप्लिकेशन अपने एप्लाई होৱাৰ পিছত আপোনাৰ ডাইৰেক্ট শৰ্টলিষ্ট মাৰিব শৰ্টলিষ্ট মাৰিলে আপোনাৰ কোনো ধৰণৰ এক্সাম নহয় ডাইৰেক্ট আপোনাৰ ইন্টাৰভিউ হ'ব তাৰপিছত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকৰ এনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে BA BCom আপোনাৰ কৰিলে তাত এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট ডকুমেন্টছ আপোনালোকৰ প্ৰথমতে পাছপোৰ্ট সাইজ ফটো লাগিব সিগনেচাৰ আধাৰ কাৰ্ড एडुकेशन सार्टिफिकेट लगे तरह कास्ट सार्टिफिकेट और एज प्रूफ निब लगे और जदि भिडिओ भल लगे लाइक कमेंट और चैनल सब्सक्राइब कर रखिए थैंक यू गाइज।